আজি মই আকৌ গাৰ্লছ কলেজ আহিলোঁ আৰু গাৰ্লছ কলেজত আজি মই যিহেতু কালি কৈছিলোঁ ৱৰ্কশ্বপ হৈ আছে বুলি কিন্তু ৱৰ্কশ্বপৰ দৃশ্য মই দেখাব পৰা নাছিলোঁ কিয়নো মই কালি লেটকৈ আহিছিলোঁ আজি ৱৰ্কশ্বপত পাৰ্টিচিপেট কৰিম বুলি ভাবিলোঁ আৰু তাৰ কিছু মুহূৰ্ত দেখাই যাম বুলি ভাবিলোঁ আহকচোন ভিডিঅ'টো আৰম্ভ য়োগাৰ মুহূৰ্ত সকলো বহিছে য়োগা কৰিবৰ কাৰণে আৰু ইয়াত য়োগা শিকিবৰ বাবে য়োগাৰ প্ৰশিক্ষক আহিছে লিলি সন্দিকৈ বাইদেউ আৰু লগতে মেমসকল আছে গাৰ্লছ কলেজৰ আৰু তাৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাই যাম আপোনালোকে চাই যাওক এয়া স্পেচিয়েলি ফিলচফি ডিপাৰ্টমেণ্ট আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টে নগাঁও গাৰ্লছ কলেজত য়োগাৰ এটা প্ৰশিক্ষণ দিছে আৰু তাৰ কামতে সকলো ব্যস্ত হৈ পৰিছে এয়া য়োগাৰ দৃশ্য এয়া ছোৱালীখিনি বহি পৰিছে আৰু তাত য়োগা কৰিব তেওঁলোকে আমি সুধিব আহোঁচোন কেতিয়াবা কৰি আছে য়োগা তোমালোকে য়োগা কেতিয়াবা কৰি আছা ৱৰ্কশ্বপ হৈ আছে ন আৰু তোমালোকক ইয়াত শিকাবৰ কাৰণে কোনোবা কাৰোবাক স্পেচিয়েল আহিছে কোনোবা নে লিলি সন্দিকৈ মিছ লিলি সন্দিকৈ বাইদেউ আহিছে অঁ আগতে কৰিছিলে নে নাই ফাৰ্ষ্ট টাইম অঁ আৰু ইয়াত এডুকেশ্যন ডিপাৰ্টমেণ্টো আছে এডুকেশ্যন ডিপাৰ্টমেণ্টো ইয়াতে আছে চাগে য়োগা কৰি কেনেকুৱা লাগিছে কালি আহিছিলে নে য়োগা কৰি কেনেকুৱা লাগিছে আৰু আগতে কৰিছেনে নাই ফাৰ্ষ্ট টাইম কৰি আছে য়োগা অঁ কোন ডিপাৰ্টমেণ্ট য়োগা ফাৰ্ষ্ট টাইম কৰিছে নে আগতেও কৰিছা অঁ আজি কৰিব ফাৰ্ষ্ট আহিছা নে কালিও কৰিছা আৰু ৱৰ্কশ্বপ কেনেকুৱা লাগিছে এনেই তোমালোকৰ ৱৰ্কশ্বপ কৰি কেনেকুৱা লাগিছে কোন ডিপাৰ্টমেণ্ট সেয়া সকলোৱে য়োগা কৰিবৰ কাৰণে বহি আছে আৰু মেম ছাৰ সকলো ব্যস্ত হৈ আছে তেওঁলোকৰ নিজৰ নিজৰ কামত আৰু য়োগাৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাই যাম য়োগা কেনেকৈ কৰিছে কি কৰিছে সকলো দেখাই যাম আৰু ইয়াত যিজন মেমে শিকাবৰ কাৰণে আহিছে সেইজন মেম মহেন্দ্ৰ বৰুৱা যি প্ৰাথমিক বিদ্যালয় আছে তাৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যকাল কৰিছিল আৰু এতিয়া অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হয় আৰু তেওঁ ৰাষ্ট্ৰপতি পুৰস্কাৰে সন্মানিত হৈছে য়োগাৰ যি প্ৰশিক্ষণ আছে ইয়াত ৱৰ্কশ্বপৰ শেষ হৈছে এতিয়া চব যাব ওলাইছে